BPF মানে দুৰ্নীতি, BPFৰ আৰু এটা নামটো হ'ল দুৰ্নীতিগ্ৰস্ত, দুৰ্নীতি পাৰ্টি। শৰণ বড়ো হ'ল হাৱাত আহি পেলাই BPFৰ শক্তিত মানে MLA মিনিষ্টাৰ হোৱা মানুহ। এই একো বুজি নাপায়, ৰাইজৰ অভাৱ কি বস্তু তেওঁক একো বুজি নাপায়। ওদালগুৰিৰ নিচিনা জেগাত 5 ষ্টাৰ হোটেল মানে এটা হেৰিত বনোৱা মানুহ মানে কি বুজায়। যদি তাৰ তেনেকুৱা মৰেলিটি থাকিলে ওদালগুৰিৰ নিচিনা জেগাত সি 5 ষ্টাৰ হোটেল নবনালে হয়। আজিৰ এই 20 বছৰ হাগৰা BPF দখলত ৰাখি পেলাই এতিয়া কোনো এটা ডিছপেঞ্চাৰী কি বস্তু, ডক্টৰ কি বস্তু চিনি নোপোৱা জেগা এতিয়াও আছে। সিহঁতৰ চকু কেনেকৈ দেখা পাইছে মই নাজানো। ট্ৰেক্টৰটো চলি আছে দেখোন, হয়। কালচাৰটো হ'ল টায়াৰ পামচাৰ হয়, কিন্তু আমাৰ ট্ৰেক্টৰৰ পামচাৰ হোৱা আমি আজিলৈকে দেখা নাই। তেওঁলোক উদ্দেশ্যটো আমাৰ মাজবাট বিধানসভাৰ যিকোনো মাজবাট মানে এৰিয়াত 1 নম্বৰৰ গৰাখহনীয়া, ৰাস্তা ঘাট, স্কুল বিল্ডিং, ৰাইজৰ মানে স্বাস্থ্য সেৱা এইবিলাকে আমাৰ কোনো এটা নাই। আপুনি চাব কিছুমান জেগাত আজিলৈকে ডিছপেঞ্চাৰী কি বস্তু দেখা পোৱা নাই। যে এনেকুৱা ইয়াৰ কাৰণে এইবিলাকেই কৰিম। মইতো জিকি যোৱাৰ পিছত লগে লগে কোনটো ছাইডত মানে মানৱ স্বাস্থ্য সেৱাত কেনেকৈ কাম কৰিব লাগে, ৰাস্তা ঘাট কেনেকৈ কৰিব লাগে, ৰাইজৰ মাটি বাৰী কেনেকৈ সুৰক্ষা কৰিব লাগে, গৰাখহনীয়া কেনেকৈ প্ৰতিৰোধ কৰিব লাগে, এইবিলাক কামেই কৰিম। আমি হ'ল সমাজৰ লগত হৈ প্ৰায় অহা মানুহ। আমি ইয়াৰ কাৰণে জানো ৰাইজৰ অভাৱ অভিযোগ কেনেকুৱা, ৰাইজৰ সমস্যা কেনেকুৱা। তেওঁৰহে মাত্ৰ ক'ত 5 স্কুল নবনালে সেইটোৱে। এইটো এইখিনি টকা দিটো ৰাইজৰ সেৱা কৰাত স্কুল বনাই দিলেতো শিক্ষাৰ পোহৰটো আৰু বাঢ়ি গ'লো হয়। সেইটো আৰু কি হৈছে দুৰ্নীতি, BPF মানে দুৰ্নীতি, ইয়াৰ বাহিৰে একো নাই। BPF মানে দুৰ্নীতি। আপুনি চাব এই কেইটামান 2 লাখ টকাকৈ বেকাৰ ল'ৰা ছোৱালীক দিছে, নিজৰ ঘৈণীয়েকৰ নামত লৈছে, কাৰোবাৰ পৰা 2 লাখ চেক দি পেলাই উল্টাকৈ ঘূৰাই লৈছে টকা। এইটো খুৰি আছে নহয়, মই কোৱা কথা নহয়, আপোনালোকৰ মোবাইলত চাওকচোন আপোনালোকে এইটো কথা। আমাৰ নিৰ্বাচনখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে আমি মাজবাটত 5 নং চেৰপাং ব্লকৰ এটা নিৰ্বাচন প্ৰচাৰ কাৰ্যালয় আমি উদ্বোধন কৰিলোঁ। আৰু ইয়াৰ পৰা ৰাইজৰ লগত ভালকৈ যোগাযোগ থাকিবৰ কাৰণে সুবিধা যিহেতু আমি কৰি লোৱা হ'ল, আৰু ইয়াৰ পৰাই ৰাইজৰ লগত একেলগে থাকি কাম কৰাৰ কাৰণে সুবিধা আমি কৰি লৈছোঁ। আৰু মই আশা ৰাখিছোঁ আমাৰ কৰ্মী, আমাৰ 5 নং চেৰপাং সমষ্টিৰ ৰাইজলৈ যে সঁচাকৈ এই নিৰ্বাচনত আমাক যাতে সকলোৱে আঁকোৱালি লয়। চকুটো অলপ কম হ'ব পাৰে, ইয়াৰ কাৰণে দেখা পাইছে চাগে। তেখেতে কৈ আছে যে 1 লাখতকৈ অধিক ভোটত তেওঁ জিকিব। সেইটো ৰাজনীতিক ভাষা, তেওঁলোকে নিজকে অলপ সন্তুষ্ট কৰিবৰ কাৰণে কোৱা কথা। 1 লাখ নহয়ে 1,85,000 এওঁলোকে পাব বুলি ক'লেতো ভাল শুনিলোঁ হয়। সেইটো আৰু কথাটো। আৰু যোৱাকালি হেমন্ত সোৰেন মাজবাটত বৃহৎ নিৰ্বাচনী প্ৰচাৰ কৰি গ'ল, কি ক'ব? হেমন্ত সোৰেনটো আমাকে ক্ষয় কৰিব অহা নিচিনা লাগে। কাৰণ যিখিনি আদিবাসী ভাইসকলৰ ভোটাৰ সেইটো আমাৰ জয় ভাৰতে লৈ গ'লে সেইটো BPFৰ পৰাহে টানি লৈ যোৱা হয়। সেই গতিকে আমাৰ যিটো হেৰিটো ওপৰত উঠি যায়। এই গতিকে আমাৰ কাৰণে ভাল, আমি ৱেলকামো জনাইছোঁ, ধন্যবাদ দিছোঁ। মানে সমৰ্থন এক প্ৰকাৰৰ যিটো আপুনি ক'লে সমৰ্থন নাই নেকি আদিবাসী ভোটাৰসকলৰ আপোনালোকৰ দলত? আছে আমাৰ সমৰ্থন আমাৰ মৰেল ছাপৰ্টটো আছে, কিন্তু আমাৰ তেওঁলোকৰ নিজা আইডিঅ'লজি প্ৰিন্সিপলত মানে ইলেকশ্যনত প্ৰতিযোগিতা কৰিছে। ইয়াতো আমাৰ ক'ব লগা কি আছে? সমৰ্থনৰ কথা নাহে নহয় ইয়াত। ভোটাৰসকলক কি আহ্বান জনাব? আমাৰ মাজবাট বাকী ৰাইজৰ ওচৰত, ভোটাৰসকলৰ ওচৰত আমি বিনম্ৰ অনুৰোধ কৰিছোঁ। যোৱা 20 বছৰ BPFে দখল কৰি ৰাখিলে, কিন্তু মাজবাটৰ কাৰণে কোনো এটা কাম নকৰিলে, কোনো এটা তেনেকুৱা সমাজ উন্নয়নৰ নামত, সমষ্টি উন্নয়নৰ নামত কোনো এটা কাম নকৰিলে। এনে খাইছে শুইছে তেনেকুৱাই 20 বছৰ পাৰ কৰিলে। আৰু যোৱা 2 বছৰ 2টা টাৰ্মছ আমাৰ শৰণ বড়োৱে যেনেকৈ ইয়াত দখল কৰি পেলাই হেৰি কৰিলে, নিজৰে মাত্ৰ কৰিলে। কাৰণ আমাৰ ওদালগুৰিৰ নিচিনা জাগাত 5 ষ্টাৰ 7 ষ্টাৰ হোটেল বনোৱা একমাত্ৰ প্ৰথম ব্যক্তি হ'ল শৰণ বড়ো। এই গতিকে এইখিনি হেৰিটো দুৰ্নীতি কৰি পেলাই তেনেকুৱা বনাব পাৰিছে বুলি আমি ভাবোঁ।